ওই বিহুরে বিধিনা পাতে জননীয়া ওই বিহুরে বিধিনা ওই বিহু থাকে মানে বিহুকে বিনা ওই বিহু গলে বিনা বাকা বন্ধু আমি পাথর বন্ধু আমি পাথর বন্ধু করে কষে কলাই করে কষে বন্ধু ইফালে ভুলৰ বন্ধু ইফালে পেপাৰ বিহু লাগিছে গা বহাগী তোমাৰ নাম তুমি আমাৰে হাজাল পাতৰ পাত বহি লৈ গৰহ কাতে ভৰি থৈ চকুনো যায় আনি লৈ মাকুনো হৰি হৰি মাকুনো হৰি হৰি পৰে তাতৰ পাত বহি লৈ গৰহ কাতে ভৰি থৈ চকুনো আনি লৈ মাকুনো হৰি হৰি মাকুনো হৰি হৰি পৰে মাকুনো হৰি হৰি মাকুনো হৰি হৰি পৰে মাকুনো হৰি হৰি মাকুনো হৰি হৰি পৰে প্ৰথমে নৌপৰি প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। নৌপৰি প্ৰতিযোগিতাৰ দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰিছে শ্ৰীমতী গাৰ্গী বৰা আৰু শ্ৰীমতী হৰ্ষিতা গগৈ। আৰু নৌপৰি প্ৰতিযোগিতাৰ প্ৰথম স্থান অধিকাৰ কৰিছে শ্ৰীমতী উপন্যা হাজৰিকা। সৰু বিহুনী প্ৰতিযোগিতাৰ দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰিছে তেওঁলোক হৈছে শ্ৰীমতী জ্যোতিস্মিতা বৰা আৰু শ্ৰীমতী গৌৰী হাজৰিকা। আৰু সৰু বিহুনী প্ৰতিযোগিতাৰ প্ৰথম স্থান কোনে পাইছে বাৰু? নাম এটা কওকচোন আপোনালোকে। শ্ৰীমতী কৃতি বৰাশী চলিহা। ধন্যবাদ। আমি ইয়াৰ পিছতেই বঁটা বিতৰণ অনুষ্ঠানত তেওঁলোকৰ বঁটাসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।